হেল্ল' ভিউৱাৰ্ছ, আজি পুনৰ নতুন বিষয় এটা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো খুব এটা টান নহয় যদিও ই এক গুৰুত্বপূৰ্ণ বিষয়, গতিকে যিসকলে বিষয়টো নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। তেওঁলোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। এতিয়া মূল কথালৈ আহোঁ। আচলতে আমি অসমীয়া DTP সকলোৱে জানোৱেই। অসমীয়া আমি কেনেধৰণে কম্পিউটাৰ DTP মাৰোঁ সকলোৱে গম পাওঁ। বহুত আগৰ পৰাই আমি অসমীয়া DTP বিভিন্ন ধৰণৰ ছফ্টৱেৰ থ্ৰুদি কৰি আহিছোঁ। যেনে ৰামধেনু, অসমীয়া DTP, লিপ অফিচ, বিভিন্ন ধৰণৰ ছফ্টৱেৰত আমি অসমীয়া DTPটো কৰি আহিছোঁ। কিন্তু বৰ্তমান আমাৰ এটা সুবিধা কৰি দিছে কি, অপাৰেটিং ছিষ্টেমতে আমি অসমীয়া কীবৰ্ডখন এক্টিভেট কৰি ল'ব পাৰোঁ। অসমীয়া কীবৰ্ড এক্টিভেট কৰি আমি ইউনিকোডত বা গুগল ফোন বুলি কয়, আমি তাত DTP কৰিব পাৰোঁ। ইয়াত DTP কৰিছোঁ, এয়া চাওক। এতিয়া কেইটামান শব্দ লিখিছোঁ বা কেইটামান বাক্য লিখিছোঁ ইয়াত, যেনে ভাৰতৰ প্ৰধানমন্ত্ৰী। এই শব্দকেইটাত আপোনালোকে চাওক, কেইটামান যুক্তাক্ষৰ আছে। এই যুক্তাক্ষৰকেইটাই আমাক কেতিয়াবা কিছুমান সমস্যাত পেলায়। ধৰি লওক আমি ৱৰ্ডতে টাইপ মাৰি আছোঁ, আমাৰ একো সমস্যা নহয়। কিন্তু যেতিয়া আমি এই ফন্টখিনি ইয়াত টাইপ মাৰি পেলাই আমি ধৰি লওক বিভিন্ন ধৰণৰ এডিটিং ছফ্টৱেৰ বা ফটোশ্বপ, প্ৰিমিয়াৰ বা ফাইনেল কাটৰ আমি যদি তালৈ নিব লাগে, তেতিয়া তাত এটা সমস্যাৰ সৃষ্টি হয়। এয়া চাওকচোন, মই ইয়াৰ পৰা কপি কৰিছোঁ আৰু ইয়াত পেষ্ট কৰি দিছোঁ। এইটো মই ফটোশ্বপ খুলিছোঁ, ফটোশ্বপত মই পেষ্ট কৰিছোঁ। কিন্তু ফটোশ্বপত কি আহিছে দেখিছেনে? ইয়াত যুক্তাক্ষৰকেইটা ইয়াত আমি কানেক্ট নহয়, ইয়াত মানে যুক্তাক্ষৰকেইটা ছেপাৰেট হৈ আহে ইয়াত। তো আপোনালোকে ডাইৰেক্টলি অসমীয়া কীবৰ্ডৰ লেআউটটো এক্টিভেট কৰি আমি ফটোশ্বপতো আমি টাইপ মাৰি চাব পাৰোঁ। এতিয়া এই সমস্যাটোনো কেনেধৰণে আপোনালোকে ছল্ভ কৰিব পাৰে, তাৰ বাবে আপোনালোকে একো কৰিব নালাগে। জাষ্ট কেইটামান আপোনালোকে ছফ্টৱেৰৰ বিষয়ে জানিলে হ'ল। ধৰি লওক কিছুমান গীতাঞ্জলিটো ইউনিকোড বা ইউনিকোডটো গীতাঞ্জলি কনভাৰ্টাৰ, আপোনালোকে নেটত পাবই। সেইটো মই ইউজ কৰিছোঁ, এইটো লাচিত কনভাৰ্টাৰ। আপোনালোকে lasit.org আপোনালোকে এই ছফ্টৱেৰটো ডাউনলোড কৰি ল'ব পাৰে। এই ডাউনলোড কৰি ইনষ্টল কৰি লওক। এয়া চাওক, মই লাচিত কনভাৰ্টাৰটো খুলি লৈছোঁ। ইয়াত আমি দুটা উপায়ে আমি ইউনিকোডটো গীতাঞ্জলি কনভাৰ্ট কৰিব পাৰোঁ। প্ৰথম কথা হ'ল MS Wordৰ পৰা মই এইখিনি কপি কৰি ল'লোঁ ফন্টখিনি। তাত ওপৰত দুটা অপশ্যন দেখিব, ইউনিকোডটো গীতাঞ্জলি কনভাৰ্টাৰ আৰু গীতাঞ্জলিটো ইউনিকোড কনভাৰ্টাৰ। মই ইউনিকোডটো গীতাঞ্জলি কনভাৰ্টাৰ লৈছোঁ। ইয়াত চাওক, মই ফন্টখিনি পেষ্ট কৰি দিছোঁ। তাৰ তলতে অপশ্যনটো আছেই কনভাৰ্ট, এয়া ডান। তাৰপিছত এতিয়া আপুনি এইখিনি কপি কৰক, ফন্টখিনি কপি কৰক। মই আকৌ ফটোশ্বপৰ পেজটোলৈ গুচি গৈছোঁ। ফটোশ্বপৰ পেজটোত মই এতিয়া পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি এতিয়া আপোনালোকে ফন্টটো চেঞ্জ কৰি দিয়ক। মই ফন্ট চেঞ্জ কৰি দিছোঁ, গীতাঞ্জলি বল্ড UNI ইউনিকোডত মই লৈ গৈছোঁ। এতিয়া চাওক, যুক্তাক্ষৰত কোনো ধৰণৰ সমস্যা হোৱা নাই। এইটো হৈছে এটা অপশ্যন। আৰু এটা অপশ্যন আছে, আপোনালোকে MS Wordত টাইপ নকৰাকৈ ডাইৰেক্টলি আপোনালোকে কনভাৰ্টাৰটো খুলি লওক। কনভাৰ্টাৰটো খুলি লৈ পেলাই তাতে আপোনালোকে টাইপ মাৰক। টাইপ মাৰাৰ আগতে আপোনালোকে নিজৰ অসমীয়া কীবৰ্ড লেআউটটো এক্টিভেট কৰি ল'ব। ঠিক আছে, এই টাইপ মাৰিলে, টাইপ মাৰাৰ পিছত একো নাই, কনভাৰ্ট কৰি দিয়ক। আকৌ কপি কৰক, কপি কৰি নি ফটোশ্বপত বহাই দিয়ক। চাওক, আকৌ কোনো ধৰণৰ ইয়াত সমস্যা হোৱা নাই আমাৰ যুক্তাক্ষৰবিলাকৰ কাৰণে। ঠিক আছে, আপোনালোকে এনেধৰণে যিটো ইউনিকোডৰ ক্ষেত্ৰত যিটো সমস্যা পায়, এনেধৰণে আপোনালোকে সমাধান কৰিব পাৰে। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ যদি পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ সৰু সৰু অথচ গুৰুত্বপূৰ্ণ কিছুমান বিষয় লৈ মই আহি থাকিম। সৰু সুৰা টেকনিকেল প্ৰব্লেম যিবিলাক নতুনকৈ শিকি আছে, তেওঁলোকৰ বাবেই মই আচলতে ভিডিঅ'টো বনাইছোঁ, আগতেই কৈ দিছোঁ। গতিকে আপোনালোকে নিশ্চয় ভাল পাইছে, চাই থাকিব, লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক।